মেইন মোবাইলটো এইটো মেইন মোবাইলটো এইটো কালাৰটো ভাল লাগিছে তো কি কালাৰ হয় আপোনালোকে কমেন্ট কৰি হেল্ল গাইস স্বাগতম জনাইছো সকলোকে আমাৰ ইউটিউব চেনেল জীৱন জিন্দাবাদ ব্লগলৈ তো বন্ধুসকল আজি মোৰ এটা বম মানে তামাম আছে আৰু বস্তু কি আছে কৈ আছো এটা আছে OnePlus মোবাইল আৰু ইটো একবাৰ আনবক্সিং কৰা হৈছে কিন্তু আপোনালোকৰ বাবে স্পেশালি OnePlus Nord আনবক্সিং কৰি দেখুৱাম কি কি এতিয়া মই আনবক্সিং কৰিম OnePlus Nord তো প্ৰথমতে চাবি পাতিটো কৰিব লাগিব উপায় নাই আৰু খোলা আছে একবাৰ খোলা আছে যেহেতু অলপমান সহজতে হৈছে বস্তুবিলাক তো এইটো অলপ ফাইনেলি এটা বক্স ইটোতে আছে মেইন মালটো মোবাইলটো কি আছে মই দেখুৱাই দিম আপোনালোকক তো বাহাত আপোনাৰ মানে বক্সটো এটা লিখা আছে OnePlus Nord তাৰ পিছত এটো মই খুলিলো ফাইনেলি তো খুলিছিলো যেহেতু এবাৰ আৰু এই কাৰণে বেছি কষ্ট নহয় আৰু ইয়াতে আপোনালোকে পাব OnePlus Nord মোবাইলটো কাৰ মই অনাৰ তো মেইন মোবাইলটো এইটো কালাৰটো ভাল লাগিছে তো কি কালাৰ হয় আপোনালোকে কমেন্ট কৰি জনাব মোক এইটো মেইন মোবাইলটো তাৰ পিছত ইটোত মোবাইলটো আহে আৰু ইটো পিছত চাম বাৰু আৰু ইয়াতে আছে এটা বেক কভাৰ এইটো এখন পুষ্টি ওয়েলকাম লেটাৰ বোলে এইখন তাৰ পিছত ইয়াত আছে কি আছে ষ্টিকাৰ আছে কেইটামান OnePlusৰ আৰু ইয়াতো পুষ্টি আছে ইয়াত চাম এইবিলাক তাৰপিছত ইয়াতে ডাটা কেবল টাইপ চি হয় এডাল টাইপ চি ডাটা কেবল ৰেড কালাৰৰ ৰেড এণ্ড হোৱাইট আৰু ইয়াতে আছে আমাৰ চাৰ্জ দিয়া মাথাটো মানে মাথাটা চাব গতিকে এয়া আছিল OnePlus মোবাইলৰ আনবক্সিং আৰু ইয়াৰ এমাউণ্টটো হৈছে এটা বস্তু হৈছে কি এখন ৰেড কেবল মেম্বাৰশ্বিপ এখন কাৰ্ড এখন আছে সেই কাৰ্ডখন লিখি ৰেড কেবল ক্লাব মেম্বাৰশ্বিপ তো গাইস আৰু ইয়াতে আপোনালোকে মোবাইলটো ললে এটা বস্তু পায় OnePlusৰ এইটো ষ্টিকাৰ যে আছিল এইটো ষ্টিকাৰ হয় আৰু ইয়াতে আছিল এখন আমাৰ ৰেড কেবল ক্লাবৰ মেম্বাৰশ্বিপ ইয়াতে আপোনালোকে ডিসকাউন্ট বিলাক পাব OnePlusৰ ষ্টৰৰ পৰা ললে আপোনালোকে ডিসকাউন্ট বিলাক পাব আৰু মোবাইলটোৰ এমাউন্ট হৈছে প্ৰায় 30100 টকা কম আপোনালোকে যদি মোবাইলটো ল'ব বিচাৰে তেনেহলে আপোনালোকে OnePlus ষ্টৰৰ পৰা ল'ব পাৰিব আৰু OnePlus ষ্টৰৰ পৰা ল'লে আপোনালোকে কেছ অন ডেলিভাৰী হ'ব আপোনালোকৰ যদি ভাল লাগিছে কমেন্ট কৰি মোক জনাব আৰু ভিডিওটো কেনে হৈছে যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব